এতিয়া কেইটা বাজিলে এতিয়া 12টা বাজিয়ে গ'ল আজি মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া লাঞ্চ কৰিবলৈ সময় হ'ল আচলতে আমাৰ অফিচ টাইমটো তেনেকুৱা 12টাৰ পৰা 1টা বজালৈকে মই একদম সাধাৰণকৈ বনাইছোঁ আচলতে বহুত গৰম নোৱাৰি পাকঘৰ সোমাই থাকিবলৈ আমাৰ পাকঘৰবোৰ বহুত সৰু কোৱাৰ্টাৰৰ পাকঘৰ হয় একদম সৰু হয় আৰু বহুত গৰম লাগে মানে একদম জুই ওলাই থাকে জুই আৰু তথাপিও খাবতো লাগিব বনাব লাগিব সেইকাৰণে পৌষ্টিককো সুধিলোঁ সি কৈছে নাই অকণমান আজি টেঙা বনোৱা মাছৰ বহুত গৰম পৰিছে নোৱাৰিছোঁ খাবলৈ এনেকৈ খাম ঠিক আছে খাব বনাইছোঁ চিম্পলকৈ তেলতে অকণমান পিঁয়াজ দিলোঁ দি পেলাই বাকী বিলাহীখিনি অকণমান ডাঙৰ ডাঙৰকৈ কাটি দিলোঁ দি পেলাই এতিয়া এইখিনি অকণমান বইল কৰি লৈছোঁ তাৰপিছত সেইটো চাইডে ভাত বহি আছে ভাত মই এনেকৈ মাৰ চেকিয়ে খাওঁ মই দিগদাৰি পাওঁ নহ'লে মাৰ চেকি খাইহে ভাল পাওঁ প্ৰেছাৰ কুকাৰত বেয়া পাওঁ তাৰমানে খাই পেলাই এইটো বনালোঁ ইয়াত অকণমান গৰম পানী দিম এতিয়া এইখিনি উতলি আছে মই পানী অলপ সৰহকৈ দি দিলোঁ আৰু ইয়াতে মই মাছ দি দিম মই আকৌ ফিচা খাই ভাল পাওঁ মাছৰ ফিচা খাই এইখিনি অকণমান উতলিবলৈ দিম অকণমান মানে অকণমান জুলটো যাতে কমি যায় তেনেকুৱাকৈ মই এতিয়া পৌষ্টিকৰ কাৰণে অকণমান চৰ্বত বনাই থৈছোঁ কাৰণ কি গৰমত আহে তো চৰ্বতটো খাবলৈ পালে ভাল লাগে এতিয়া আৰু এইটো দিয়া ধুনীয়াকৈ ফ্ৰিজত থৈ দিম একো দিয়া নাই মই নেমু দিছোঁ চেনি দিছোঁ নিমখ দিছোঁ আৰু অকণমান গ্লুকন দি দিছোঁ ইয়াতে তো দি পেলাই এইখিনি ফ্ৰিজত থৈ দিওঁ তাৰপিছত থৈ পেলাই ঠাণ্ডা হ'ব তো সি আহিব খাব আৰু বাকী অকণমান থাকিলে এইকণ সেইকণ আৰু এইকণ মই খাই দিম বনাই থৈছোঁ তোমালে এতিয়া মজা আছে ঠাণ্ডা ঠাণ্ডা খাইছে আৰু মোক একোৱে নকয় মই ইমান ধুনীয়াকৈ বনাই থৈছোঁ কমচে কম ক'বতো লাগে কিবা এটা এনেই আৰু সেইটো আৰু আমি তেতিয়াহ'লে লাঞ্চটো কৰি লওঁ কি কৈছিলে টেঙা তৰকাৰী খাব মই বনাই দিছোঁ তেনেকুৱা পাই এতিয়া পুৰা খিচৰি খিচৰি তৰকাৰী উলিয়াইছে এইটো মোৰ হয়তো তোমাৰ তাৰপিছত আমি খাই লওঁ তাৰপিছতে আকৌ খাইছোঁ খাই কোৱাচোন কেনেকুৱা লাগিছে খাই কোৱা কেনেকুৱা লাগিছে মজা বহুত মজা মজা হৈছে বুলি কৈছে এতিয়া মই খাই লওঁ বাকীখিনি মই খাইহে কেনেকুৱা লাগিছে মই ধুনী কাম বন কৰি পেলাই ভাগৰ লাগিলে টোপনি গ'লোঁ আৰু এতিয়া অলপমান ওলাই যাওঁ একদম পূৰা ড্ৰেছ পাতি কৰি একদম ৰেডি এই চব ওলাই যোৱা আগত ঘৰত চাহ খাই যাব কিমান অশান্তি দিয়ে ওলাই যাব বাহিৰলৈ যাব তথাপিও মানে ঘৰত চাহ খাইহে যাব কিমান অশান্তি ইয়াৰ চাহ আৰু ভুজিয়া খাইছে লগত বিস্কুট খাইছে বাপৰে বাপ অকণমান বোলে বাহিৰত গৈ আজি খাওঁ নাই 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 ই মানে নহ'ব ঘৰত খাই যাব পিছত ঘৰত গৈ যাব কিন্তু এটা বস্তু মোৰ ড্ৰেছ আৰু কাপোৰ মেচিং হৈ আছে মন কৰিছা ড্ৰেছ আৰু কাপোৰ উমা গৰম চাহ লগাই দিছে চা অন কেমেৰা তুমি মোৰ ওপৰত ইমান মানে অত্যাচাৰ কৰিছা অত্যাচাৰ আজি বেয়া এক্সপিৰিয়েঞ্চ মানে আমি আজি ডিব্ৰুগড়ৰ মল এটালৈ গৈছিলোঁ নাম নাপাওঁ তাৰপিছত তাতে ভিডিঅ' কৰিছিলোঁ তো আমি দেখাবলৈ কাৰণে আচলতে কৰিছিলোঁ আমি মানে বস্তুখিনি ভিডিঅ' কৰি পেলাই মই যাৰ কাৰণে ল'ব বিচাৰিছোঁ তো তেওঁক দেখাম তো তেওঁলোকে যেতিয়া চাই পেলাই ক'ব তো তাতে তাৰমানে ইমান ব'ৰ কৰিলে ন আমাক বাৰে বাৰে কৈ আছে ভিডিঅ' নকৰিব তো মই বস্তুটো কিয় কৰি আছোঁ তেতিয়াহ'লে পিছত সিহঁতে কৈছে যে কিবা কাৰণে নাই আৰু কিবা কিবি ক'লে আৰু তো নাম নকওঁ বাৰু কিন্তু বহুত ব'ৰ কৰিলে মানে আজি একদম বেয়া এক্সপিৰিয়েঞ্চ আমাৰ এটা আমি আন্দাজমতে বস্তু ল'লোঁ এতিয়া সেইটো হয়নে নহয় নাজানো আৰু এতিয়া আৰু চাইজত আৰু পিছত নহ'লেও আকৌ এক্সচেঞ্জ কৰিবলৈ যাব লাগিব দুবাৰ এবাৰৰ কাম আমাৰ দুবাৰ তিনিবাৰ কৰিব লগা হৈছে সেইটোৱে খং উঠিলে আজি একদম খং উঠিলে মই পূৰা গমলি থৈ আহিছোঁ ভালকৈ এইখিনি জেগাত কথা ক'ব নোৱাৰিলোঁ কাৰণ পিছফালে এটা মিউজিক বাজি আছে তেওঁলোকৰ নিজৰ
এইখিনিত আমি আকৌ কিবা কিবি কথা পাতিছিলোঁ, কিন্তু মই সেইখিনি আপোনালোকক শুনাব নোৱাৰিলোঁ পিছফালৰ বেকগ্ৰাউণ্ড মিউজিকটোৰ কাৰণে। কপিৰাইট লাগিব মোৰ ভিডিঅ'ত, তাৰ কাৰণে দুখিত। গুড মৰ্ণিং। মই কালি ভিডিঅ'টো শেষ কৰি দিব নোৱাৰিলোঁ, তাৰমানে মই আহি পাওঁতে আমাৰ দেৰি হ'ল অকণমান। সেইকাৰণে মই ভাবিলোঁ যে আৰু ব্লগটো কণ্টিনিউ নকৰোঁ, সিমানখিনিতে শেষ কৰি দিওঁ। সেইকাৰণে শেষ কৰিলোঁ। আৰু ৰাতি আহি পেলাই ভাগৰো লাগিলে, কৌশিকৰো কিবা কিবি কাম আছিলে অলপমান অফিচিয়েল, তো সিও সেইখিনি কামতে ধৰিলে, ময়ো নিজৰ কাম ধাম কৰি পেলাই আৰু শুই থাকিলোঁ। তো এতিয়া ৰাতিপুৱা আজি নেক্সট ডে, তো আজি নতুন এটা ব্লগ দেখিবলৈ পাব আপোনালোকে। কিন্তু কালিৰ ব্লগটো মই আজি ইমানতে শেষ কৰি দিওঁ বুলি ভাবিছোঁ। তো ধন্যবাদ সকলোলৈ, আৰু মোক ইমানখিনি মৰম দিছে। নতুনকৈ মই আৰম্ভ কৰিছোঁ, আৰু চাইছে সকলোৱে, যিসকলে চাইছে কেনেকুৱা পাইছে মোক অকণমান কমেণ্ট এটা কৰিব, তেতিয়া মই গম পাম কেনেকুৱা হৈছে। শ্বেয়াৰ কৰি দিব আৰু লাইক কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। সকলো নিজৰ ঘৰৰ মানুহসকলক ক'ব শ্বেয়াৰ কৰিবলৈ, আৰু যিমানখিনি পাৰোঁ মই দিবলৈ চেষ্টা কৰি আছোঁ, আৰু আগলৈও চেষ্টা কৰি থাকিম। এনেকৈয়ে মৰম দি যাব, তেতিয়া ভাল লাগে আচলতে কাম কৰিবলৈ কাৰণে উৎসাহ পোৱা যায়। আৰু যিখিনি বেয়া, যিখিনি ভাল, সেইখিনি ক'ব বুলি আশা ৰাখিছোঁ। তেতিয়াহ'লে আজিলৈ ইমানতে সামৰিছোঁ এইটো ভিডিঅ'। ধন্যবাদ।